যেতিয়া বিয়া হৈ যায় গিৰিয়েকৰ উপাধি নলয় জানো কোনোবা যদি বৰুৱা ছোৱালীজনী শইকীয়াৰে বিয়া হয় গিৰিয়েকৰ উপাধি যদি বিয়া শইকীয়া হয় তেতিয়া ছোৱালীজনী হয়তো শইকীয়া হৈ গ'ল কোনোবা বৰা যদি হেল্ল' গাইজ এতিয়া মই ওলাই মেলি ৰেডি দেখিছিলে এয়া মই ওলাই মেলি ৰেডি হৈ ল'লোঁ এতিয়া বৰ্তমান আমি এতিয়া প্ৰগ্ৰেম চাবলৈ যাম আৰু মেলি ৰেডি হৈ ল'লোঁ জানে আৰু মাকজনীহঁত আগে নোলালে মানে ল'ৰা ছোৱালীক কেতিয়া উলিয়াব নোৱাৰে সেইটো কাৰণে মই ওলাই ল'লোঁ এতিয়া বৰ্তমান মই বেটেৰীক উলিয়াই লোৱাৰ পিছত আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব এইজনী আমাৰ ওলাই ৰেডি ওলাই হৈ গ'ল গাইজ দেখিছে আমি এতিয়া আহি পাই গ'লোহি প্ৰগ্ৰেমত এয়া প্ৰগ্ৰেমত উঠিলে অলৰেডি আমি আগে পাবহি লাগিছিলে কিন্তু দেৰি হ'ল আমাৰ অহা ইয়াত দেখিছেনে মোহন দা আৰু বিউটি বাইদেউ আহিছে আজি আমিও চাই আছোঁ সেইটো কাৰণে লগতে আপোনালোককো দেখুৱাইছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে চাব ছোৱালী যেতিয়া বিয়া হৈ যায় গিৰিয়েকৰ উপাধি নলয় জানো কোনোবা যদি বৰুৱা ছোৱালীজনী শইকীয়াৰে বিয়া হয় গিৰিয়েকৰ উপাধি যদি বিয়া শইকীয়া হয় তেতিয়া ছোৱালীজনী হয়তো শইকীয়া হৈ গ'ল কোনোবা বৰা যদি হাজৰিকালৈ যায় হাজৰিকা হৈ গ'ল প্ৰথম অসমত মই প্ৰথমটো গিৰিয়েক যি ঘৈণীয়েকৰ উপাধি লৈছোঁ মহেন্দ্ৰ বাইদেউ চাইছিলে মনত আছেনে পিছতো অঁ আৰু এতিয়া পিছত এই যে মাৰি যে বেক চাইড লাল পেলাই দিছিলোঁ মনত আছে নাই কথা ক'ব নোৱাৰিলোঁ কিন্তু ভালকে উঠাব পৰা নাই বহিবলৈ জেগাই নাই গোটেই ইমান মানুহ হৈছে সেইটো কাৰণে ৰাস্তা পিনৰ পৰাই কৰি আছোঁ ভিডিঅ'টো অলপ অলপকৈ দেখি পাইছোঁ আৰু যিকণ মই দেখি পাইছোঁ সেইকণ আপোনালোককো দেখুৱাইছোঁ অলপ অলপকৈহে দেখিছোঁ একদম ইমান মানুহ হৈছে জেগাই নাই বহিবলৈ মই তাক কৈছিলোঁ তই বানপানী উঠি আহা তই বানপানী উঠি আহা পুখুৰীটো সোমাইছে তাৰ পুখুৰীটো সোমাইছে এতিয়া মই যেতিয়া ছোৱালী ছোৱালী আমি কৈ নাথাকিম মই থামিম তাই কৈ নাথাবি মই থামেই নাথাবি থামেই মই থামিম মই থামিম মই থামি 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 মই থামিম মই থামিম এতিয়া চা আপোনালোকে বিশ্বাস নাভাৰটো ঘৰত আছে এতিয়া সেইটো লগে লগেতো আমাৰতো মনত হয় ন আকৌ যাব দেই মই চামেই মই চামেই মই চামি 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 চামেই মই চামেই তাৰপিছত মনত পৰিল ইটো আদা মামা সেইটোৱে বেজন আহিলে সাতটা মামা সঁচাকৈ মই মামাৰ নাম পুতুলি মামা এটা নাম বিজুলি মামা সেইটোৱে বনাইছিলোঁ মোৰ মামা সাতটা মামা ইয়া মামা আঠটা মামা নকে নেদিব নেপেপি নেপি তোমাকে নাপালে জীৱনটো মোৰ মামা পুতুলি মামা ইয়া মামা বিপিন মামা নকে নেদিব নেপেপি নেপি তোমাকে নাপালে জীৱনটো হয়নে আপোনালোকে আহিলে ভাবিলে বহুত ভাল লাগে সঁচাকৈ এক মিনিট এইখিনি মোৰ লগত ধেমালি কৰি আছিলে দাদাজনে মই মোবাইলটো এনেকৈ দিছিলে মই লৈ থৈ দিলোঁ ক'ত গ'ল বাৰু দাদাজন মোবাইল মোৰ হাততে আছে এইখিনিতে আছিলে ধেমালি ধেমালি বহুত মোবাইল গোটাইছে আৰু সঁচাকৈ বুলি ভাবিম পেট গৈ বা আঁঠুত মাৰেগে বা মাথাত মাৰেগে আঁঠুত মাৰেগে মাথাত মাৰে পেটটো ডাঙৰ নহয় জানো খটাক খটাক নাই খটা খটা আঁঠুত আছিল পেটত চিন তাকে চাদৰযোৰ মেৰিয়াই দিছে নাই মই যে চিক্ৰেটটো কৈ দিওঁ এই চাদৰৰ ভিতৰত কিবা এক্সট্ৰা কাপোৰ লগাবলগীয়া হৈছে পিং মাৰি লগানি নাতে কি সঁচাকৈ নাপায় ভণ্টিজনী কৈছে তাৰ মাথা আউছে তেনেকে পকাই পকাই আনিছে ধুনীয়াকৈ কম্বল পকোৱা কেনেকুৱা লাগে দেখিলে কওকচোন এই শিৱৰাত্ৰি যে ডাঙৰ ডাঙৰ আহত গছবিলাক যে মেৰিয়ে যে বান্ধে যে তেনেকুৱা নালাগে নালাগে চকুনো মাত নাইকিয়া আই লাভ ইউ নালাগে বহুত মৰম লগা মই ছোৱালীজনী অকল খালি মুখখন জোঙা নহয় নেজডাল নাই বাকী এনে ছোৱালীজনী মই মৰম লগা Lagi,
Juminda kali ya. আমি এতিয়া প্ৰগ্ৰেম চাই আহি গ'লো। প্ৰগ্ৰেমত আহিছিলে দীপজ্যোতি দাৰ নামটো হৈছে মোহন দা, আৰু বিউটি বাইলুং আহিছিলে, চুমকি বাইদেউ। ভাল লাগিলে, গানবিলাক ধুনীয়া ধুনীয়া গান গাইছে, জমনি কৰিলে, কিমান ধুনীয়া লাগিলে, ভাল লাগিলে দেই। আৰু ভাল লাগিলে চাই। এতিয়ালৈ বাই বাই, আজিলৈ বাই বাই, আৰু নেক্সট আকৌ লগ পাম আপোনালোকক। চাই থাকিব মোৰ ভিডিঅ'বিলাক, আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগালগ ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাইডতে থকা বেল আইকনটো দবাবলৈ কেতিয়াও নাপাহৰিব। কৈ দিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব দেই। বাই বাই, আজিলৈ বাই বাই। আকৌ আমি নেক্সট এটা ভিডিঅ' লৈ আহি আছো। আজিলৈ বাই বাই।